এয়া দেখিছে আজি মই খেলপথাৰত আছোঁ। বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সাপ্তাহিক খেল অনুষ্ঠিত হ'ব আজি। এয়া ফিল্ডখন, এতিয়া সকলো ছাত্ৰ ছাত্ৰীকে এই ফিল্ডলৈ অনা হ'ব আৰু ইয়াতে বিভিন্ন ধৰণৰ খেলসমূহ হ'ব। কনকচন্দ্ৰ জাতীয় বিদ্যালয়ৰ সৌজন্যত অনুষ্ঠিত হোৱা আজি বিদ্যালয় সপ্তাহৰ প্ৰথম দিন বধৰে বিকিবলৈ দেখিছোঁ। এয়া ছাত্ৰ ছাত্ৰীসকলক খেলপথাৰলৈ শাৰী পাতি লৈ যোৱা হৈছে। এয়া আমাৰ খেলপথাৰত আজিৰ দিনটোৰ প্ৰথম খেলসমূহ আৰম্ভ হৈছে। শ্ৰেণী অনুযায়ী খেলসমূহ বিভিন্ন শাখাত অনুষ্ঠিত কৰা হৈছে।
400 মিটাৰ দৌৰ জোৰ লগাও এটা কোনে ছোৱালী শাখাত দীঘল জাম্প হৈ আছে আজিৰ দিনটোৰ খেলসমূহৰ শেষত সকলো ছাত্ৰ ছাত্ৰীকে শাৰী পাতি পুনৰ খেলপথাৰৰ পৰা বিদ্যালয়লৈ অনা হয় আৰু তাতে আজিৰ দিনটোৰ খেলসমূহৰ পুৰস্কাৰসমূহ বিতৰণ কৰা হয় প্ৰথমতে আমাৰ মুকুল আৰু অংকুৰ আৰু মুকুল শ্ৰেণী হৈছিল হয় নহয় অংকুৰ মুকুল শ্ৰেণীৰ 100 মিটাৰ তেওঁলোক এতিয়া নাই আমি প্ৰথম শ্ৰেণীৰ পৰা 100 মিটাৰ দৌৰৰ পুৰস্কাৰ প্ৰদান কৰিম খেল খেলি আহিছোহে আমি তৎক্ষণাৎ পুৰস্কাৰ দিবৰ কাৰণে আমাৰ মানপত্ৰবোৰ যিহেতু সাজু হোৱা নাই আমি যিকেইখন হৈছে সেইকেইখন মানপত্ৰ দিম আৰু কিছুমানৰ হয়তো আজি ৰৈ যাব পাৰে আমি পৰৱৰ্তী দিনত তোমালোকক এইবিলাক মানপত্ৰ দিয়াৰ ব্যৱস্থা কৰিম প্ৰথম শ্ৰেণীৰ 100 মিটাৰ দৌৰ ছোৱালীৰ প্ৰথম স্থান অনুষ্কা লোহাৰ দ্বিতীয় ৰিয়া উৰাং তৃতীয় তবসুম বেগম তোমালোকে হাত চাপৰি দিবা দেই হাত চাপৰি আমাৰ গাঁৱত ব্যায়াম কৰি থকা ফিজিকেল এক্সাৰচাইজ ছোৱালীৰ দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ প্ৰথম নবী সাগৰ দ্বিতীয় অঞ্জনী যাদৱ আৰু তৃতীয় এনেদৰে আজিৰ দিনটোৰ খেলসমূহৰ পুৰস্কাৰ বিতৰণৰ পিছত আজিৰ দিনটোৰ কাৰ্যসূচী ইমানতে সমাপ্ত কৰা হয় ধন্যবাদ